हेलो नमस्कार मैं आसो बरागाँव आज बरागाँव पथारत आसो इते अलग देउताई माटी लैसे माटीखिनि आपनालोকক देखाइ आसो माटीखिनिए माटी एने परि आसिल वाल दिया आसिल আজি अलप बोलो इते माटी साटी पेलाम बुली आसिलो माटी पेला वाल দি किने माटी पेलाम সেইকাৰণে प्रथमते आमार प्रयोजन हुआ बस्तु हल पानीखिनि पानीर कारणे आमी दंकल एटा बुहोৱাৰ ব্যৱস্থা কৰি আছো माटी गुटी এনেকৈ দংকল পুতাৰ কাৰণে মিস্ত্ৰী কামত লাগিলে আৰু সেইটো পইণ্ট তাতে পাইপ সোমাব যাতে কাম আৰম্ভ হ'ব সেই কাৰণে প্ৰথমতে ধূপ জ্বলাই কাম আৰম্ভ কৰি ধূপ জ্বলালো আৰু কাম আৰম্ভ কৰিলে মিস্ত্ৰীয়ে কৈ পানী আনিলে প্ৰথমতে পানী ঢালিলে তাৰপিছত পাইপ এডালকৈ সোমাই থাকিল এনেকৈ পাইপ সোমাই এই এডাল পাইপত 10 ফুট কৰি আছে এনেকৈ 9ডাল পাইপ সোমাব এইডাল 7 নম্বৰ পাইপ হয় এনেকৈ 90 ফুট সোমাই যাব দংকলটো তাৰমানে 90 ফুট থাকিব আজি অকল পাইপ কেডালে সোমাই থম এতিয়াতো মানুহ নাথাকো নহলে বা গুটিখিনি কৰিলে চুৰি হৈ যাব পাৰে আৰু লগতে জেচিপি হি ৰাস্তাটো আমাৰ বনাই কিনে गाड़ी जाते सोमाब पारे आमी माल मात्रा आनिब पारो वाल हक शिल हक इटी हक सीमेंट हक बाली हक সেই কাৰণে জিসিপি মাতিছো ৰাস্তাটো বনাই দিয়াৰ পিছত আমি ওয়ালৰ কাম কৰিম এনেকৈ জিসিপি আহিল আৰু জিসিপিয়ে এনেকৈ ৰাস্তাটো বনাই দিব দি মেথক আমাৰ মাটি বেলুৱাৰো সুবিধা হ'ব আৰু শিল গিটি সিটি আনাৰো সুবিধা হ'ব এনেকৈ আজি খিনি কাম এনেকৈ সমাপ্ত কৰিলো আৰু পিছত যিখিনি কাম কৰিম আপোনালোকক দেখাই আছো এতিয়া মোৰ ভিডিওটো সমাপ্ত কৰো জয় হিন্দ জয় অসম আৰু পাৰিলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব বাই